আমাৰ যেটো 40টা সমষ্টি আছে এই 40টা সমষ্টিত ডেভেলপমেন্ট গেপ বিলাক চাবৰ কাৰণে যোৱা বছৰতে আমি প্লেনিং কৰিছিলো কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে যোৱা বছৰৰ পৰা কৰিব পৰা নাই অকল তামুলপুৰ গৈবাৰী সমষ্টিত আমি কৰিছিলো আজি চৰাইবিল ওহাকালি দৰ্তমা তেনেকুৱা বিভিন্ন সমষ্টিত আমি সেই ডেভেলপমেন্ট গেপটো ষ্টাডি কৰিবৰ কাৰণে আৰু হেতু ফেস টু ফেস ৰাইজৰ পৰা শুনিবৰ কাৰণে আৰু ইয়াৰ ওপৰত পলিচি লৈ কাম কৰিবৰ কাৰণে আমাৰ সেক্ৰেটাৰিয়েটৰ সকলো বিষয়াসকলক লৈ আহিছো আৰু আজি প্ৰথম চৰাইবিলত আমি কৰিছো আৰু চৰাইবিলৰ আমি ওভাৰঅল যেটো ডেভেলপমেন্ট গেপ এটো আমি গম পাই গলো ইয়াত কিছুমান কাম কৰিব লগা আছে সেই কামখিনি কৰিবৰ কাৰণে সিদ্ধান্ত লৈ পেলাই আমি আগবাঢ়ি যাম স্বাস্থ্য বিভাগৰ ইমান আহা নাই শিক্ষাত যেটো আছে যে আমি নিজে গলো এটা স্কুলত যিমানখিনি ষ্টুডেন্ট আছে তাৰ আধা আহিছে আৰু মাষ্টৰজন মদ খাই আহিছে সো ইটো এটা আমি দেখিবলৈ পাইছো বাকি যেটো দুটা কস্তুৰবা বালিকা বিদ্যালয়ত ঘুমাইছো দুইটাই ভালে আছে কিন্তু এখন বিদ্যালয়ত এজন শিক্ষকে মদ খাই আহিছে আজি তেখেতক ওয়াৰ্নিং দিয়া হৈছে আৰু আজিয়ে ইয়াৰ যিখিনি বিও ইয়াত যিখিনি আমাৰ ডিআই যিখিনি বিষয় আছে শিক্ষা বিষয়া সকলোকে আজি তাৰিখতে সজাগ কৰি দিয়া হৈছে ওহা এমাহৰ ভিতৰত তেখেতসকলে এক্সটেন্সিভলি ফিল্ডত ঘূৰিব লাগিব আৰু এমাহৰ পিছত আকৌ মই এই অঞ্চললৈ আহিম গোসাইগাঁও অঞ্চললৈ আহিম এই সময়ত যদি কোনোবা তেনেকুৱা কোনোবা মদ খাই আহে ডিউটি নকৰে মিড ডে মিল যদি তাত নোখোৱায় তেনেহলে লগে লগে ইয়াৰ ওপৰত একশন লোৱা হ'ব এটা অফিচিয়েল লেভেলৰ যেটো ৰিভিউ তাত সব কাৰেক্ট ওলাই আছে এই কাৰণে ওপৰৰ অফিচাৰ বিলাকে ভাবি আছে যে সব ঠিকে হৈ আছে এই কাৰণে আজি তলত আহিছো ৰাইজৰ পৰা অভিযোগ বিলাক ললো কোনটোবা পাইবলৈ পানী যোৱা নাই ক'তবা স্কিমটো কমপ্লিট হৈছে প্ৰচলন হোৱা নাই এই কাৰণে আজি ইয়াত মই অফিচাৰ বিলাকক লৈ আহিছো আৰু তেখেতসকলক নিৰ্দেশ দিয়া হৈছে তেখেতসকলে ক'ত প্ৰবলেমটো হৈছে চাব চাই পেলাই ৰিপৰ্ট কৰিব আৰু তাত যদি ঠিকাদাৰৰ ভুল হৈছে ঠিকাদাৰক একশন লোৱা হ'ব তাত যদি অফিচাৰৰ ভুল হৈছে অফিচাৰক একশন লোৱা হ'ব